নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো মুছলমান বন্ধু আৰু বান্ধৱীলৈ মোৰ ফালৰ পৰা ঈদ মুবাৰক। হেপী ঈদ। নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ফ্ৰেণ্ডে ভালে আছে। মোৰ ৰত্না ব্লগৰ আনটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। অংকুৰ আৰু চুমচুমে খেলি আছে চাওক। তাৰ আমাৰ ঘৰত অহা অকল 3 দিন হৈছে, ইমান ধুনীয়াকৈ মিলি গৈছে নহয়। আৰু তেনেকৈ হেণ্ডশ্বেক দিয়ে বুলি ক'লে হেণ্ডশ্বেক দিয়ে। আমাৰ অংকুৰে তাক খেৰডাল বান্ধি পিছত খেলিবলৈ দিছে। ইমান টাচ হ'বলৈ নিদিওঁ বা ল'ৰাটোক, তথাপিও অলপমান খেলিব বিচাৰিছে, খেলিবলৈ দিছোঁ। জীৱ জন্তুক মৰম কৰিলেহে মৰম পাবা হিচাপে তাক আমি মৰম কৰোঁ নহয়, সিও আমাৰ একদম গা খুহিয়াই থাকে। আজি আমাৰ চবফালে জেওৰাখন ভাঙি আছে নহয়। আমাৰ দেউতাই জেওৰা খুটি ঘাৰিবলৈ জোঙা কৰি আছে। বতৰটো বৰষুণ দিওঁ দিওঁ হৈ আছে। আমাৰ আৰু কঁঠাল পকিলে নহয়, আপোনালোকৰ অংকুৰে দেখাই আছে কঁঠাল কেনেকৈ পকিলে। আৰু আমাৰ কঁঠালটো বৰ ডাঙৰ নহয় নহয়, আপোনালোকক দেখাই আছে দেই। আপোনালোকে চাওক কঁঠাল কিমান ডাঙৰত পকে। আমাৰ দেখাবলৈ গৈ আছো কঁঠাল। আমাৰ কঁঠাল ইমান ডাঙৰ হোৱা নাই বাৰু, পকিছে বাৰু। এটা চাই লওঁ। চব পকা নাই, পকা নাই আমাৰ কঁঠাল। পকিব লাগিব, সেইখিনি পকা নাই। কালিলৈ পকিলে দেখাই দিম। এয়া আমাৰ ঘৰতেও কাম কৰিছে। আমাৰ অংকুৰে 2 দিন ধৰি এনেকৈ ঘৰতে বহি আছে আৰু স্কুল নাই যে। কালি 3 দিন ধৰি ইয়াৰ মেকুৰী পোৱালি এটা ৰাস্তাৰ পৰা বুটলি আনিছিলে। তাৰ নাম থৈছে চুমচুম। আৰু মেকুৰী পোৱালি নেজটোত কি বান্ধি দিছে চাওকচোন, এডাল খেৰ বান্ধি দিছে। সেই খেৰডাল বিচাৰি মানে মেকুৰী পোৱালি কেনেকৈ ধুনীয়াকৈ খেলিবলৈ লৈছে। আৰু এনেকৈ মেকুৰীৰ লগত বৰকৈ খেলিব নিদিওঁ, তথাপিও মানে স্কুল বন্ধ থাকিলে য'তত গুচি যাব বুলি আৰু মন বেয়া কৰিব বুলি এনেকৈ খেলিবলৈ দিছোঁ। কাৰণ মেকুৰীটো গা চা ধুৱাই ধুনীয়াকৈ চাফ চিকুণ কৰি লৈছোঁ। আৰু লগতে জেওৰাখন ইমানেই ভাঙি আছে নহয়, দেউতাক কৈছোঁ জেওৰাখন বনাই দিয়া, আৰু ইমানে গৰু ছাগলী আমনি কৰিছে। আৰু অলপ পিছতে মই অংকুৰ ভাগৰ স্কুলত যাবৰ কাৰণে ছাতি নাই যে, ছাতি নোহোৱাৰ কাৰণে তিতি গ'লে বেয়া না, সেইকাৰণে মই ছাতি আৰু বহী কলম আনিবলৈ গ'লোঁ। আৰু তাৰ পৰা আহি দেখিলোঁ বৰষুণ দি আছে। অংকুৰে চোতালত কেনেকৈ জাপ মাৰি মাৰি গা ধুই আছে। তাৰ মই গালি দিছোঁ যে এনেকৈ গা ধুলে গা ভাল নাথাকে, বেমাৰ হ'ব পাৰে, তুমি যা ভালকৈ গা ধুই ল'বা। আৰু অলপ পিছতে মানে নামঘৰত মানুহ গোট খাই গৈছে। আজি আই সভা লাষ্ট দিন কাৰণে এনেকৈ মানুহবোৰ গোট খাই গৈছে। আৰু লগতে মই আহি উত্তমৰ দোকানত থিয় দিলোঁ। ডেলিভাৰী বয়টোৱে কৈছে মই জেগাটো চিনি নাপাওঁ, তুমি আহি এনেকৈ ৰাস্তাত ৰখি থাকা। তাৰ কাৰণে মই ৰাস্তাত ৰখি থাকোঁতে খন্তেক অলপ 5-10 মিনিটমান পিছত ডেলিভাৰী বয়ে আহিছে। ডেলিভাৰী বয়টোৱে সুধিছে মোক যে কি কৰিছনো বুলি কৈছে। মই কৈছোঁ ভিডিঅ' বনাই আছোঁ। কাৰণ পাৰ্চেল অহাৰ আগতে এনেকৈ ভিডিঅ'টো বনাই ল'লে ভাল, কাৰণ কিছুমান বস্তুৱে বেয়া আহে যে, তাৰ কাৰণে মই বনাইছোঁ বুলি কৈছোঁ। কোনটো মানুহ চিন থাকিব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিওঁ। আজিৰ কাৰণে